হেল্ল' এভৰিৱান এম ৱাল চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ নামৰ পাঠটোৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাবা। আশা কৰোঁ ইয়াৰ পৰা তোমালোকে প্ৰথম ইউনিট টেষ্টত বহুতখিনি উপকৃত হ'বা। প্ৰথম কুৱেশ্যনটো দিয়া আছে যে পদাৰ্থৰ কোনটো অৱস্থাত পদাৰ্থৰ কণিকাবোৰৰ আকৰ্ষণ বল আটাইতকৈ বেছি হয়। পদাৰ্থ সাধাৰণতে তিনিটা অৱস্থাত পোৱা যায়: গোটা, জুলীয়া আৰু গেছীয়। গোটা পদাৰ্থৰ কণিকাবোৰৰ যিবোৰ আকৰ্ষণ বল আছে সেইটো আটাইতকৈ বেছি হয়। দ্বিতীয় কুৱেশ্যনটো হৈছে যে বেপন কাক বোলে। দুটা ভিন্ন প্ৰকাৰৰ পদাৰ্থৰ কণিকাবোৰ স্বতঃস্ফূৰ্তভাৱে পৰস্পৰ মিহলি হোৱা প্ৰক্ৰিয়াক বেপন বোলে। স্বতঃস্ফূৰ্ত মানে কি? স্বতঃস্ফূৰ্ত শব্দৰ অৰ্থ হৈছে যে আপোনা আপুনি সংঘটিত হোৱা, নিজে নিজে সংঘটিত হোৱা। গতিকে বেপন বুলি ক'লে আমি সাধাৰণতে বুজিম যে দুটা ভিন্ন প্ৰকাৰৰ পদাৰ্থৰ কণিকাবোৰ যেতিয়া আপোনা আপুনি বা স্বতন্ত্ৰভাৱে এটা আনটোৰ লগত মিলিত হ'ব, তেতিয়া তাক আমি কি বুলি ক'ম? বেপন বুলি ক'ম। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি? উতলাংক কাক বোলে। যি উষ্ণতাত জুলীয়া পদাৰ্থৰ বাষ্পীয় চাপ বায়ুমণ্ডলীয় চাপৰ সমান হয় তাক উতলাংক বোলে। নেক্সট কুৱেশ্যনটো হ'ল SI এককত পানীৰ উতলাংক কিমান? SI এককত পানীৰ উতলাংক হ'ল 373 কেলভিন। কুৱেশ্যনটো হ'ল যে বৰফৰ গলনাংক কিমান? বৰফৰ গলনাংক কিমান? 273 কেলভিন, বা ইয়াক আমি কি 0 ডিগ্ৰী চেলচিয়াছ বুলিও ক'ব পাৰোঁ। ঠিক আছে, চেলচিয়াছ এককত হ'লে 0 ডিগ্ৰী হ'ব, আৰু যদি কেলভিনত প্ৰকাশ কৰোঁ এইটো আমাৰ 273 কেলভিন হ'ব। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে ঊৰ্ধ্বপাতন কাক বোলে। যি প্ৰক্ৰিয়াৰে কোনো পদাৰ্থ কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হয় তাক ঊৰ্ধ্বপাতন বোলে। সাধাৰণতে আমি দেখা পাওঁ কি যে যিকোনো কঠিন পদাৰ্থ এটা সাধাৰণতে কঠিন অৱস্থাৰ পৰা জুলীয়া প্ৰাপ্ত হয়, তাৰপিছত গেছীয় হয়। কিন্তু এনে কিছুমান বিশেষ কঠিন পদাৰ্থ আছে যিবোৰ আমাৰ গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। এই যে কঠিন পদাৰ্থ এটা জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় হ'ল, এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ? ঊৰ্ধ্বপাতন বুলি কওঁ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে ঊৰ্ধ্বপাতন ঘটা দুটা উপাদানৰ নাম লিখা। ঊৰ্ধ্বপাতন ঘটা দুটা উপাদান বা পদাৰ্থৰ নাম হ'ল কৰ্পূৰ, নেপথেলিন, আয়ডিন, এমনিয়াম ক্লৰাইড আদি। কৰ্পূৰটো তোমালোকে দেখিছা, সাধাৰণতে আমি ঘৰত কাপোৰ কানি পোক পৰুৱাই যাতে নষ্ট কৰিব নোৱাৰে সেইবাবে আমি কৰ্পূৰ ঘৰত ব্যৱহাৰ কৰোঁ, বগা বগা কিছুমান সৰু সৰু বলৰ নিচিনা। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে শুকান বৰফ কি? গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলি কোৱা হয়। সাধাৰণতে কাৰ্বন ডাই অক্সাইড গেছীয় পদাৰ্থ হয়, কিন্তু কিবা প্ৰকাৰে ইয়াৰ উষ্ণতা কমাই আৰু চাপ বৃদ্ধি কৰি যদি কাৰ্বন ডাই অক্সাইড গেছটোক আমি গোটা অৱস্থালৈ লৈ আহোঁ, তেতিয়া এই গোটা কাৰ্বন ডাই অক্সাইডক আমি কি বুলি কওঁ? শুকান বৰফ বুলি কওঁ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9 যে বাষ্পীভৱন কাক বোলে। বাষ্পীভৱন হ'ল যে উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হোৱা ঘটনাক বাষ্পীভৱন বোলে। যেতিয়া আমি কোনো এটা জুলীয়া পদাৰ্থক তাপ প্ৰয়োগ কৰিম, সেই জুলীয়া পদাৰ্থটো তাপৰ প্ৰভাৱত গেছলৈ পৰিৱৰ্তিত হয়। এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ? বাষ্পীভৱন বুলি কওঁ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 10 যে চাপৰ SI একক কি? চাপৰ SI একক হ'ল পাস্কেল। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 11 যে গৰমকালি আমি কিয় কপাহী কাপোৰ পিন্ধা উচিত? কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। সেইবাবে আমি গৰমকালি কপাহী কাপোৰ পিন্ধা উচিত। তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ 12 যে পদাৰ্থৰ কণিকাবোৰৰ দুটা বৈশিষ্ট্য লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আহিব এক্সামত। পদাৰ্থৰ কণিকাবোৰৰ সাধাৰণতে বহুত বৈশিষ্ট্য আছে, তাৰপিছত মই দুটা ইয়াতে দিছোঁ চোৱা তোমালোকে যে পৃথিৱীত যিমানবোৰ পদাৰ্থ থাকে সেই সকলোবিলাক পদাৰ্থৰ কণিকাবোৰৰ মাজত কি থাকে? এটা আকৰ্ষণ বল থাকে। ঠিক আছে, যদিও আকৰ্ষণ বল থাকে তথাপি পদাৰ্থৰ কণিকাবোৰৰ মাজত কিছুমান খালী ঠাই থাকি যায়। এইটোক আমি কি বুলি কওঁ? আন্তঃআণৱিক ব্যৱধান বুলি কওঁ। ঠিক আছে, তো সেইটোৱে লিখা হৈছে ইয়াত যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে, মানে খালী ঠাই থাকে। দ্বিতীয়টো হ'ল যে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে। যিকোনো পদাৰ্থ এটা সূক্ষ্ম সূক্ষ্ম কণিকাৰ দ্বাৰা গঠিত, এইবোৰক আমি পৰমাণু বুলি কওঁ, আৰু কোনো এটা পদাৰ্থৰ এই পৰমাণুবোৰ অনবৰতে কি কৰি থাকে? গতি কৰি থাকে। ঠিক আছে, যদিও দেখা যায় ইহঁতে স্থিৰ অৱস্থাত আছে কোনো এটা পদাৰ্থ, কিন্তু ইয়াৰ পৰমাণুবোৰ সদায় কি অৱস্থাত থাকে? গতিশীল অৱস্থাত থাকে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13 যে বাষ্পীভৱনৰ হাৰৰ ওপৰত প্ৰভাৱ পেলোৱা দুটা কাৰকৰ নাম লিখা। প্ৰথমটো দিয়া আছে চোৱা তোমালোকে যে কোনো এটা পদাৰ্থৰ পৃষ্ঠকালি যেতিয়া বৃদ্ধি পাব তেতিয়া বাষ্পীভৱনৰ হাৰ কি হয়? বৃদ্ধি পায়। আৰু দ্বিতীয়টো হ'ল উষ্ণতা বাঢ়িলে বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায়। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 14 যে LPG আৰু CNGৰ সম্পূৰ্ণ নামটো লিখা। LPGৰ সম্পূৰ্ণ নামটো কি? লিকুইফাইড পেট্ৰলিয়াম গেছ,
আৰু CNGৰ সম্পূৰ্ণ নামটো হ'ল কম্প্ৰেছড নেচাৰেল গেছ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 15 যে বিগলনৰ লীন তাপ কাক বোলে? এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লীন তাপ বোলে। আমি সকলোৱে জানো যে যিকোনো কঠিন পদাৰ্থ এটাক যেতিয়া আমি তাপ প্ৰয়োগ কৰিম তেতিয়া সেই কঠিন পদাৰ্থটোৰ তাপৰ প্ৰভাৱত কি হয় জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হয়। তো ইয়াতে কৈছে যে আমি যে কঠিন পদাৰ্থ এটাক জুলীয়া পদাৰ্থলৈ ৰূপান্তৰিত কৰিম সেই কঠিন পদাৰ্থটোৰ পৰিমাণ যদি আমাৰ 1 কেজি হয় অৰ্থাৎ 1 কিলোগ্ৰাম হয় তেতিয়া যি পৰিমাণৰ তাপ লাগিব কঠিন পদাৰ্থটোক জুলীয়া কৰিবলৈ সেই পৰিমাণৰ তাপটোকে কি বুলি কোৱা হয় বিগলনৰ লীন তাপ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 16 কিছুমান খালী ঠাই পূৰণ কৰা দিছে। প্ৰথমটো দিয়া আছে যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ডেছ থাকে। তো আমি সকলোৱে জানো পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল থাকে আৰু লগতে কি ইহঁতৰ মাজত খালী ঠাই থাকে অৰ্থাৎ ব্যৱধান থাকে। তো খালী ঠাইত আমাৰ কি হ'ব ব্যৱধান বা আকৰ্ষণ। দ্বিতীয়টো দিছে আমাক যে কঠিন অৱস্থাৰ পৰা তৰল অৱস্থালৈ হোৱা পৰিৱৰ্তন প্ৰক্ৰিয়া হৈছে ডেছ। যেতিয়া কোনো এটা পদাৰ্থ কঠিন অৱস্থাৰ পৰা তৰল অৱস্থালৈ বা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হয় সেই প্ৰক্ৰিয়াটোক বিগলন বুলি কোৱা হয়। নেক্সট আমাৰ 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে স্পঞ্জক সহজে সংকুচিত কৰিব পাৰি অৱশ্য ই এটা ডেছ। সংকুচিত কৰা মানে কি পদাৰ্থ এটাক যেতিয়া বল প্ৰয়োগ কৰা হয় আৰু বল প্ৰয়োগ কৰাৰ ফলত যেতিয়া পদাৰ্থটো তাৰ আকাৰ আকৃতি পৰিৱৰ্তন ঘটিব পাৰে কেতিয়াবা ডাঙৰ কৰিব পাৰি কেতিয়াবা সৰু কৰিব পাৰি সেই ধৰ্মটোক পদাৰ্থটোৰ সংকুচিত ধৰ্ম বুলি কোৱা হয়। ইয়াতে কৈছে আমাক যে স্পঞ্জক সহজে সংকুচিত কৰিব পাৰি অৱশ্য ই এটা ডেছ। তো ডেছৰ ঠাইত আমাৰ কি হ'ব কঠিন পদাৰ্থ হ'ব। সাধাৰণতে কি হয় যে কঠিন পদাৰ্থক আমি সংকুচিত কৰিব নোৱাৰি কিন্তু স্পঞ্জ এনে এটা পদাৰ্থ যি কঠিন হোৱা সত্ত্বেও ইয়াক আমি কি সংকুচিত কৰিব পাৰি। নেক্সট আমাক 2 নম্বৰ কুৱেশ্যনটো দিছে ডেছক শুকান বৰফ বুলি কোৱা হয়। অলপ আগতে ক'লোঁ মই যে গোটা কাৰ্বন ডাই অক্সাইডক কি বুলি কোৱা হয় শুকান বৰফ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিছে আমাক যে পদাৰ্থৰ ডেছটা অৱস্থা থাকে। আমি সকলোৱে জানো পদাৰ্থৰ কেইটা অৱস্থা থাকে 3টা অৱস্থা থাকে গোটা জুলীয়া আৰু গেছীয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 17 MCQ দিয়া আছে যে বৰফ পানীত উপঙে কাৰণটো কি কাৰণটো হ'ব আমাৰ পানীতকৈ বৰফৰ ঘনত্ব কম সেইবাবে বৰফ কি হয় পানীত উপঙে। নেক্সট আমাক কুৱেশ্যন নম্বৰ 18 দিয়া আছে যে SI এককত পানীৰ উতলাংক হৈছে। তো তোমালোকে মনত ৰাখিবা SI এককত পানীৰ উতলাংক 373 কেলভিন। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 19 যে গেছ কেতিয়া তৰলীকৃত হ'ব পাৰে? যেতিয়া কোনো এটা গেছক আমি তৰল বনাম তেতিয়া আমি এই গেছটোৰ চাপ বৃদ্ধি কৰিব লাগিব আৰু উষ্ণতা কমাব লাগিব তেতিয়াহে এটা গেছীয় পদাৰ্থক আমি কি কৰিব পাৰিম জুলীয়া বা তৰল কৰিব পাৰিম। তো সেই হিচাপে আমাৰ কোনটো অপশ্যন হ'ব বেছি চাপ আৰু কম উষ্ণতা হ'ব। এনসাৰটো কোনটো হ'ব এইটো আমাৰ অপশ্যন সি অপশ্যন হ'ব। ঠিক আছে বেছি চাপ আৰু কম উষ্ণতা অৰ্থাৎ কোনো এটা গেছীয় পদাৰ্থৰ উষ্ণতা কম কৰি আৰু চাপ বেছি কৰি আমি গেছীয় পদাৰ্থটোক তৰল কৰিব পাৰিম। তাৰপিছত কুৱেশ্যন নম্বৰ 20 দিছে যে তলৰ কোনটো কাৰক বৃদ্ধিৰ বাবে বাষ্পীভৱনৰ হাৰ হ্ৰাস হয়? কোনো এটা পদাৰ্থৰ বাষ্পীভৱনৰ হাৰ হ্ৰাস পাব যদি আমাৰ বায়ুত থকা আৰ্দ্ৰতাৰ পৰিমাণ বেছি হয়। ঠিক আছে যিহেতু কৈছে তলৰ কোনটো কাৰক বৃদ্ধিৰ বাবে বাষ্পীভৱনৰ হাৰ হ্ৰাস পায়। যদি আমি উষ্ণতা বৃদ্ধি কৰোঁ তেনেহ'লে বাষ্পীভৱনৰ হাৰ কি হয় বাঢ়ি যায় এইটো কমি নাযায়। ঠিক আছে বতাহ যদি আমি বৃদ্ধি কৰোঁ বাষ্পীভৱনৰ হাৰ কি হ'ব বৃদ্ধি পাব। পৃষ্ঠকালি যদি বৃদ্ধি কৰোঁ তথাপিও বাষ্পীভৱনৰ হাৰ কি হ'ব বৃদ্ধি পাব। তাৰমানে A, B আৰু C যে 3টা অপশ্যন দিয়া আছে এই 3টা যদি আমি বৃদ্ধি কৰোঁ বাষ্পীভৱন সদায় কি হ'ব বৃদ্ধি পাব। কিন্তু বায়ুত থকা আৰ্দ্ৰতাৰ পৰিমাণ যদি আমি বৃদ্ধি কৰি দিওঁ তেতিয়া বাষ্পীভৱন কি হয় হ্ৰাস পায়। গতিকে অপশ্যন ডি আমাৰ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে যে বৰফৰ বিগলন হ'লে ইয়াৰ উষ্ণতা ডেছ। যিকোনো কঠিন পদাৰ্থ কঠিনৰ পৰা বা গোটা অৱস্থাৰ পৰা জুলীয়া প্ৰাপ্ত হ'ব সেই প্ৰক্ৰিয়াটোক আমি বিগলন বুলি কওঁ আৰু কোনো কঠিন পদাৰ্থৰ বিগলনৰ সময়ত কেতিয়াও উষ্ণতা বৃদ্ধি নাপায় উষ্ণতা সদায় কি থাকে একে থাকে। গতিকে অপশ্যন সি আমাৰ কাৰেক্ট হ'ব। আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা। থেংক ইউ সকলোকে।